ছাৰ আহক বহক ভালনে ছাৰ? ভালে ভালে আপুনি কি মদ খাই আহিছে নেকি নাই ছাৰ, মই মদ নাই খোৱা, মোক লগৰ এটাহে খুৱাই দিছে। আপুনি নিজে খাওক বা বেলেগে খুৱাই দিয়ক কথাটোতো একেটাই হ'ল ন নহয় ছাৰ, একেটা কথা হ'বই নোৱাৰে। এতিয়া চাব হা, মোৰ মাথাত যদি চৰাই এজনীয়ে হাগি দিয়ে আৰু মই যদি ঘৰৰ মুৰ্গীটো কাটি কৰি খাই বাছৰ ড্ৰাইভাৰটোক মাৰোঁগে, হ'ব জানো? কি কি কৈ আছে আপুনি নহয় মানে মই এনেই কথাটো কৈছোঁ। মদ খাইনো বাৰু আপুনি ডাক্তৰৰ ওচৰলৈ আহিব লাগেনে নহয় ছাৰ, মই গাখীৰ খাই অহাই কথা আছিলে, ঘপককৈ মনত পৰিলে গাখীৰৰ লিটাৰ 60 টকা। আপুনি গম পায়নে নাপায়? আৰে গাখীৰৰ লিটাৰহে 60 টকা কিন্তু মদৰ এটা কোৱাৰ্টাৰৰ দামেই 100 টকা কোৱাৰ্টাৰ যে 100 টকা, আপুনি কেনেকৈ গম পালে? মানে মদটো আপুনিও খায়, হয়নে নহয়? আপুনি ডক্তৰটো হৈ মদ খায়, আমি খালে আপোনাৰ পকটো কিয় জ্বলে? সেইবোৰ বাদ দিয়ক কি হৈছে আপোনাৰ সেইটো কওক মই নকওঁ, মই আপোনাক বেয়া পাইছোঁ ছাৰ। মই কি কৰিলো আকৌ আপোনাক আৰু আপুনি যদি একো নকয় মই কেনেকে গম পাম আপোনাৰ কি হৈছে মই এতিয়া আপোনাক ক'বই নোৱাৰো, মানে মোৰ কি হৈছে মই নিজে পাহৰি গলো। আৰে ইমানো মদ খাব নালাগে নহয়, এতিয়া আপোনাৰ নিজৰে মনত নাই। মদটো খাওক, মানা কৰা নাই, কিন্তু অকণমান কমাই খাব লাগে। তেন্তে ছাৰ আপুনি এটা কাম কৰক, মোক এনেকুৱা এটা বেজি দিয়ক যাতে মোক বেজিটো দিয়াৰ পাছত মদ খোৱাটো কমি যায়। এই তেনেকুৱা একো বেজি নাই নহয়। তেন্তে মোৰ মদ খোৱাটো কেনেকৈ কমিব? মই আপোনাক কেপচুল এটা দিছোঁ, একচুৱেলি চুইংগাম হয়। আপোনাক যেতিয়া মদ খাবলৈ মন যাব ইয়াৰ এটা উলিয়াই চুবাই থাকিব। এইটো খালে কি মদ খোৱাটো কমি যাব নি? এইটোও খাই থাকিব লাগিব, লগতে আপোনাৰ মনটোকো বুজাব লাগিব। বৰ বজা বস্তু দিলে দেই ছাৰ, ৰ'ব। হেল্ল' পিপুল, দৰৱ পাই গ'লো, সন্ধিয়াকৈ পাৰ্টি দিছোঁ, ফুল দুটা লৈ আহিবি, পইচা মই দিম। হ'ব দে, ৰাখিছোঁ। ছাৰৰ লগত আছোঁ নহয়। ছাৰ, আপুনি কিন্তু মোক বহুত ডাঙৰ হেল্প এটা কৰিলে দেই। আৰু এটা কথা, যদি মদ খোৱাটো মোৰ কমে তেতিয়া ভালেই, আৰু যদি নকমে আপোনাক কিন্তু মই খাৰা ফালি পেলাম। এতিয়া আহিছোঁ দিয়ক। ক'ত গৈছে? চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক।